যেটো দুজন ল'ৰা মৃত্যুবৰণ কৰিব লগা হ'ল এই ঘটনাটো অতি দুঃখিত এটা ঘটনা হয় আমি কোনো নিবিচাৰো যে কোনো এজন নিৰি আমাৰ যুৱক তেনেকুৱা মৰিব লগা হোক আৰু বড়োলেণ্ডত এইটো আজিৰ কথা নহয় তেনেকা বহুত ঘটনা যোৱা দশকৰ পৰা দশক ধৰি হৈ গৈছে তো এই ঘটনাবিলাক যাতে কোনো দিনে নহয় ইয়াৰ কাৰণে এটা স্থায়ী এটা সমাধানৰ পথ এটা উলিয়াব লাগিব আৰু বিশেষকৈ কোকৰাঝাৰৰ যেটো ঘটনা এই ঘটনাক লৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কনসাৰ্ন মই তেখেতৰ লগত আলোচনা কৰিছো আৰু তেখেতে ইয়াৰ ওপৰত মানে নিজৰ লেভেলত চোৱা চিতা কৰি আছে আৰু তেনেকা কোনো এজন ব্যক্তিক ফেক এনকাউন্টাৰ বা তেনেকুৱা বিনা কাৰণত মৰাটো কোনো ইটো সহ্য নকৰে বা কোনো গ্ৰহণ নকৰে তো সেই কাৰণে এই ঘটনাটোৰ ওপৰতো তদন্ত হ'ব আমি ইতিমধ্যে আলোচনা কৰিছো আৰু অনাগত দিনত তেনেকা কোনো কাৰণতে যাহাতে হত্যা হিংসাবিলাক নহয় মই পুলিচ প্ৰশাসনকো আহ্বান কৰিছো আৰু লগতে যিসকল যুৱ আজি হকে বিহকে সদায় অস্ত্ৰ লোৱাৰে কথা কয় তেখেত সকলোকে মই আহ্বান কৰিছো যে এই বৰ্তমান সময়টো অস্ত্ৰ লোৱাৰ সময় নহয় ইয়াত আমাৰ সমাজখন আগুৱাই নিব লাগিলে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু শান্তি সম্প্ৰীতিৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব ইয়াত ইতিমধ্যে 3টা চুক্তি হল 3টা চুক্তিত বহুখিনি অধিকাৰ আমাৰ এই অঞ্চলৰ ৰাইজক বড়োসকলৰ লগতে প্ৰদান কৰা হল বিটিআৰ চুক্তি এতিয়া ৰূপায়ণ হৈ আছে যত 4000তকৈ অধিক এনডিবিৰ কেডাৰসকলে বা ওয়াৰ্কাৰসকলে ৰিহেবিলিটেশ্যন পাবলৈ গৈ আছে কেছবিলাক ইতিমধ্যে 274 কেছ উইথড্ৰ কৰা হল এইটো অফিচিয়ালি এইটো ডিক্লেয়াৰ কৰিবলৈ বাকি আছে ইতিমধ্যে সব প্ৰসেছ কমপ্লিট হৈ গল আৰু ইয়াৰ বাহিৰে যিখিনি এনআই কেছ আছে সিবিআই কেছ আছে এইবিলাক কেছৰ ওপৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব সিৰিয়াসলি এইটো চাই আছে যাহাতে 100% শান্তি স্থাপন কৰাৰ স্বাৰ্থত এই কেছবিলাকো কিবা এটা কনসিডাৰ কৰিব পাৰে নেকি আৰু ইয়াত লাষ্ট সেকশন এটা সেকশন আছে যাৰ নেকি কনভিক্টেড এই সকলোকে আমি আপিল কৰিছো যে শান্তিৰ স্বাৰ্থত যি সকল কনভিক্টেড তেখেত সকলোকে কিবা এটা ৰাস্তা ওলাব পাৰে নেকি যাৰ দ্বাৰা তেখেত সকলোকে আমাৰ এটা মুকলি আকাশত আনি পেলাই এটা সুস্থ আৰু শান্তিৰ এটা বড়ো সমাজ গঢ়াৰ কাৰণে এটা পৰিৱেশ এটা সৃষ্টি কৰিব পৰা যায় তেনেকা কথাবিলাক চলি আছে কিন্তু এই কথাবিলাক সকলো কথাই ইটো সুইচ এটা টিপি দিলে হোৱা বস্তু নহয় কাৰণ আইনৰ ইয়াত মেৰপেচ আছে কনস্টিটিউশনাল বস্তু আছে এই গোটেই কথাটো আমি বুজি পাব লাগিব গতিকে যি সকল যুৱ আজি বহুত বেছি ইমোশনাল এটা ৰোল লৈ আছে মই তেখেত সকলক আহ্বান কৰিছো যে ইমোশন হলে আমি নিজে ধ্বংস হৈ যাম কিন্তু আমি বেলেগ একো কৰিব নোৱাৰো আৰু এই 30-40 বছৰত আমি বহুতখিনি নেতা হেৰুৱালো বহুতখিনি আমাৰ কৰ্মী হেৰুৱালো বড়ো জনগোষ্ঠী এটা অস্থিৰতাৰ মাজেৰে আহিব লগা হৈছে আৰু আজিও আমি এটা ভাল পৰিৱেশ এতিয়ালৈকে গঢ়িব পৰা হোৱা নাই তো সেই কাৰণে সকলো যাহাতে ইমোশনটো পৰিহাৰ কৰি এটা শান্তি সুস্থিৰেৰে আগবাঢ়ি যাব বিচাৰে তো হিতুকে মই সবকে আহ্বান কৰোঁ